নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল বিহাইণ্ড দ্য একুইজিশ্যন চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি মই অসমীয়া কেলেণ্ডাৰ কিদৰে চোৱা হয় তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টোৱে হয়তো তলৰ শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী বা কিশোৰ কিশোৰীসকলৰ যথেষ্ট কামত আহিব পাৰে। আৰু মোৰ মানে কি হয় ভাৱ হয় যে আমি জীৱনত বহুত ডাঙৰ ডাঙৰ কাম কৰিছোঁ বা বহুত ডাঙৰ কিছুমান কৰ্মক্ষেত্ৰত আমি সফলতাও লাভ কৰোঁ, কিন্তু কেতিয়াবা কিছুমান যেন সৰু সৰু খোকোজা কিছুমান সৰু সৰু বস্তুত আমাৰ থাকি যায়। সেই উদ্দেশ্য আৰু সেই চিন্তাধাৰা আগত ৰাখি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এতিয়া ভিডিঅ'টোলৈ আহোঁ। আমি জানো যে অসমীয়া মাহ আছে আমাৰ টোটেল 12টা মাহ। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। ঠিক তেনেকৈ আমাৰ ইংৰাজী মাহো আছে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলৰ পৰা একেবাৰে ডিচেম্বৰলৈকে। ইয়াতো আছে 12টা মাহ। এতিয়া আমি যদি চাওঁ অসমীয়া আমাৰ বহাগ মাহত এইবাৰ আছিল 31টা দিন। 1ৰ পৰা একেবাৰে 31লৈকে অসমীয়া 31টা দিন অসমীয়া বহাগ মাহ। আৰু ইংৰাজীত এই বহাগ মাহৰ 1 তাৰিখটো পৰিব 15 এপ্ৰিল তাৰিখৰ পৰা 15 মে' তাৰিখলৈকে। ইয়াত চাব পাৰে ইংৰাজী এপ্ৰিল মাহৰ যিটো 1, 2 এনেকৈ একেবাৰে 15 তাৰিখৰ পৰা ইংৰাজী এপ্ৰিল মাহৰ 15 তাৰিখৰ পৰা এনেকৈ গৈ মে' মাহৰ 15 তাৰিখলৈকে টোটেল ইয়াত কিমানটা দিন অসমীয়া মাহত চলি আছে 31টা দিন। আকৌ যদি আমি অসমীয়া কেলেণ্ডাৰখন চাওঁ, ইয়াত আপোনালোকে চাব পাৰে এইটো লিখা আছে বহাগ বিহু 1 তাৰিখ। অৰ্থাৎ আমাৰ অসমীয়া জাতিটোৱে কি কৰে, বহাগ মাহৰ প্ৰথম দিনাই বহাগ বিহু পালন কৰে। আৰু সেই বহাগৰ 1 তাৰিখৰ দিনা ইংৰাজী ইয়াত লিখা আছে 15 এপ্ৰিল, অৰ্থাৎ এপ্ৰিল মাহৰ 15 তাৰিখ। আৰু সেইদিনা বাৰ আছিলে শনিবাৰ, এফালে লিখা আছে ছেটাৰডে। অৰ্থাৎ বহাগ মাহৰ এফালে 1 তাৰিখ আৰু তলত আছে 15 এপ্ৰিল। বহাগ মাহৰ 1 তাৰিখৰ পৰা এনেকৈ গৈ এইটো বহাগৰ 2 দিনাত কৃষ্ণ একাদশী আছিল। 3, 4, 5, 6 এনেকৈ গৈ পিনি 29, 30, 31 এইটো আছে 15 মে'। অৰ্থাৎ 31 তাৰিখৰ দিনা আছিলে কৃষ্ণ একাদশী। আৰু সেইটো ইংৰাজী মাহত পৰিছে 15 মে'। অৰ্থাৎ 15 এপ্ৰিলৰ ইংৰাজী 15 এপ্ৰিলৰ পৰা মে' 15 তাৰিখলৈকে ইয়াত আছে 31 দিন। আৰু তাৰপিছত আমি চালোঁ এই ওপৰত যে লিখা আছে 1945 শকাব্দ, 574 শংকৰাব্দ, 1430 সাল ভাস্কৰাব্দ। এই শব্দবোৰ আচলতে কি কাৰণে হয় যে যেতিয়া আমাৰ মানে প্ৰাচীন ভাৰতবৰ্ষত শালিবাহন নামৰ এজন ৰজাৰ ৰাজত্ব কৰিছিল, আৰু তেতিয়া এটা হকাৰী জাতি বুলি বিদেশী জাতি এটাই ভাৰতখনক আক্ৰমণ কৰাত এই ৰজাজনে তেওঁলোকক পৰাস্ত কৰিছিল। আৰু সেই নামৰ প্ৰচলনৰ পৰাই এই হকাৰী নামটোৰ পৰাই আচলতে শকাব্দ হয়। আৰু সেই শকাব্দ শব্দটোৰ প্ৰচলন যেতিয়াৰ পৰা হৈছিল 2023 চনৰ পৰা, সেই চনটো বিয়োগ কৰিলে আমি বৰ্তমান 2023ত 1945টা শকাব্দ চলি আছে, এই কথাটো গম পাওঁ। ঠিক তেনেকৈ 574 শংকৰাব্দ, অৰ্থাৎ যে শংকৰদেৱৰ জন্ম হৈছিলে 1449 খ্ৰীষ্টাব্দত। তাৰপিছত আমাৰ বৰ্তমান কিমান চলি আছে 2023 চন চলি আছে। আৰু এতিয়া আমি যদি ইয়াৰ পৰা এইটো বিয়োগ কৰি দিওঁ কিমান ওলাব 475, অৰ্থাৎ 574 শংকৰাব্দ। অৰ্থাৎ 2023 চনত শংকৰাব্দ শব্দৰ লগত যদি আমি মিলাই চাওঁ তেতিয়াহ'লে 574টা শংকৰাব্দ চলি আছে। আৰু ঠিক তেনেকৈ ভাস্কৰাব্দ শব্দ প্ৰাচীন কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ মানে কিবা এটা যজ্ঞৰ লগত কৰি পিনি সাঙুৰি পিনি সেই ভাস্কৰাব্দ শব্দটো তেনেদৰে প্ৰচলন কৰা হৈছে। গতিকে আমি আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো শিকাৰুসকলক যথেষ্ট উপকৃত কৰিব। আৰু সেই উদ্দেশ্যে মই ভিডিঅ'টো বনাইছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।